চীনৰ বেইজিং চহৰত সকলোকে আচৰিত কৰা এটা ঘটনা। বেইজিং চহৰৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদত ওলাল মানৱ কংকাল। চীনৰ বেইজিঙৰ এখন বিশ্ববিদ্যালয়ৰ কাষত নিৰ্মাণ কাৰ্য চলি আছিল এটা অট্টালিকাৰ। আৰু সেই কাম চলি থকাৰ সময়তে নিৰ্মাণকাৰী দলে উদ্ধাৰ কৰে কংকালসমূহ। এটা দুটা নহয়, ৯৫টা মানৱ কংকাল উদ্ধাৰ হ'ল সেই নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত। পুৰাতত্ত্ব বিজ্ঞানীৰ মতে এই কংকালসমূহ হৈছে মিং সাম্ৰাজ্যৰ সময়ৰ। ইতিমধ্যে ১৬টা কংকাল তাৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু বাকী কংকালসমূহ উদ্ধাৰৰ বাবে অভিযান চলাই আছে পুৰাতত্ত্ব বিভাগে। ব্যুৰো ৰিপৰ্ট, টাইম ৮।